মোৰ উইকনেছ আছিলে নাৰীৰ প্ৰতি মাৰ চবতকৈ ডাঙৰ গাৰ্লফ্ৰেণ্ড আছিলে তেতিয়া মোৰ 9 মাহ নে কিবা 10 মাহ হেৰি হৈছে মই হৈছো মানে আহিলো পৃথিৱীলৈ আৰু তাৰ 10 মাহ অভিজ্ঞতা পাইছো আৰু খুব ভাল লাগিছে এই আদি ছোৱালীকেইজনী যিকেইজনী আমাৰ দেউতাক কোনোবা কমিশ্যনাৰ চাহাবে তেওঁ অসমীয়া শিকাইছিল দেউতাই স্কুল মাষ্টাৰ আছিল গতিকে অসমীয়া শিকাওঁতে নীলকান্ত তুমি তোমাৰ এটা কেঁচুৱা হৈছে এটা ল'ৰা হৈছে মোৰ এই পেৰাম্বুলেটৰখন পুৰণি হৈ গৈছে আৰু মোৰ ল'ৰাটো ডাঙৰ হ'ল আৰু গতিকে তোমাকে উপহাৰ দিলো তুমি এই নতুনকৈ হোৱা ল'ৰাটোক এই উডবি ভূপেন হাজৰিকাটোক ফুৰাবা অলপ তেতিয়া ইহঁতে ছোৱালীকেইজনীয়ে কাম কৰি দিছিল মাক এটা যদি DSLR দিয়ে তাত যদি 40ডাল কাঠি থাকে তেতিয়াহ'লে 40 দিন কাপোৰ ধুই দিয়ে মায়ে তেনেকে মানে খৰচটো চলাইছে আৰু কাপোৰ ধোৱা খৰচ আৰু এওঁলোক আহি এদিন ইমান মৰম লাগিল সিহঁতৰ যে লৈ গুচি গ'ল মোক লৈ গুচি কলৈ নিলে মই নাজানো আৰু নিছে যে সেইটো মই এতিয়াহে শুনিছো মইতো নাজানো মোক যে নিছে হয় ন তাৰপিছত আৰু মা ফিট হৈ গ'ল দেউতাই ডিচি হেৰিটালৈ গ'ল কমিশ্যনাৰ চাহাবলৈ গ'ল সদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্ট আছিল তেতিয়া সদিয়া ৰেলৱে নাছিল সদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্ট আছিল এই ফ্ৰণ্টিয়াৰ ট্ৰেকৰ পৰা যেতিয়া মই কি কৈছিলো এইটো যে বিচাৰি আছে এতিয়া আপুনি নোহোৱা হৈছে মই নোহোৱা হলো নোহোৱা হোৱাৰ পিছত কি হ'ল ইফালে আহি যাওক কেমেৰা কামটো মাৰ ওচৰত মায়ে কান্দি দিলে কান্দি পেলাই ফিট হৈ গ'ল দেউতা ফিট হৈ গ'ল কি কৰিব এতিয়া তেতিয়া ক'লে যে তিনিচুকীয়ালৈ পঠিয়াব লাগিব পুলিচ আনিবলৈ চাৰিওফালে বিচাৰিব লাগিব নাই ৰাতি ভয়ানক খোৱা থোৱা নাই তাৰপিছত যিদিনা তিনিচুকীয়াৰ পৰা পঠাব লাগিব পুলিচে তাত হুলস্থুল লাগিল আৰু কি হ'ল বোলে মাষ্টাৰৰ ল'ৰাটো হেৰাল মাষ্টাৰৰ ল'ৰাটো কোনোবাই লৈ গ'ল তাৰপিছত বিচাৰি বিচাৰি গৈ পেলাই ওচৰৰে আদি গাঁও এখনত পালেগৈ মই খুব আনন্দত আছো তাত 10 খুব আনন্দত আছো আৰু তেতিয়া মায়ে সুধিছে যে ইটো বুকুৰ গাখীৰ খোৱাৰ ল'ৰা কেনেকে 3 দিন বচাই ৰাখিলি ইয়াক বোলে সি যিমান ট্ৰাইবেল কিমান আছে না তাই চব গাখীৰটো খাই দিছে গতিকে মোৰ উইকনেছ বুজিলে